তো হেল্ল' গাইছ, আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বাহিৰত দি আছে মজা বৰষুণ, বহুত বেয়া বৰষুণ দিছে, একদম পৰিস্থিতি বহুত কাহিলী ভৰাতে, বহুত পৰিস্থিতি বেয়া। তো সেইকাৰণে ক'তো যাব পৰা নাই আৰু ভালকৈ ভিডিঅ' কৰিব পৰা নাই। সেইকাৰণে আজি ভিডিঅ'টো কিন্তু অলপমান বেলেগ হ'ব আৰু ভিডিঅ'টো অলপ মানে ইউনিক টাইপৰ হ'ব ভিডিঅ'টো। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, ভিডিঅ'টোত কেনেকুৱা লাগে তাৰপিছত ক'ব আমাক, ঠিক আছে? তো জল্দি যাওঁ, বাহিৰত জল্দি যাওঁ, ওলাওঁ, ৰখি আছে লগৰটোৱে, ঠিক আছে? বেছি দেৰি নকৰোঁ, যাওঁ দে। মই আহি পালোঁ। তো আজি মই কৈছোঁ নহয়, আজি ভিডিঅ'টো অলপ ইউনিক হ'ব। তো চাওক কেনেকৈ এই ভিডিঅ'টো ইউনিক হ'ব। তাত বাই পিনে আহা। তো ভিডিঅ'টো এনেকৈ ইউনিক হ'ব। তো আমি আজি ক'ত ঘূৰিম আৰু ক'ত যাম? এতিয়া পানী দিব লাগিব, মানে কি মানুহৰ ঘৰত বৰষুণ দি আছে, হ'লেও জিকি দিব লাগিব। অলপ জিকিলোঁ বাৰু, চিকিলে দোকানত অলপমান ৰেষ্ট ল'লোঁ। আচ্ছা যিয়ে নহওক, মানুহেতো ফোন কৰিবই, দিয়া পানীটো দিবই লাগিব। বৰষুণ পৰিলেও কথা নাই। ঠিক কৈছে। ব'লা অলপমান মোৰ লগত ফুৰিবা আজি। ঠিক কৈছে। আজি আমি যাদৱৰ লগত ঘূৰিম আৰু চবৰে ঘৰে ঘৰে পানী ছিটাই দিম, মানে পানী দি আহিম, ঠিক আছে? তো মোৰ লগত ভিডিঅ'টো গোটেইখিনি চাওক, গম পাব। পানী যাদৱ কেনেকৈ ভৰাই, এনেকৈ ভৰাই ন? এইটো চাই চাওক, বাপৰে বাপ। চুইচ অন কৰি দিয়া। পানী ভৰি আছে ইয়াতে, পানী ইয়াতে দিয়া হৈছে, ইয়াতে ছিটাই আছোঁ পানী। বৰষুণ দিয়াৰ কাৰণে আমি চাদৰ তলত ৰখছোঁ, নেকি যাদৱ? চাদৰ তলত ৰখছোঁ। আজি আমি বৰষুণত ঢেকি ভিডিঅ' কৰিম বুলি ভাবিছোঁ। আমি দুটাই পানী দিব লাগিব। পানী দিব লাগিব। আমি পানী দিলেহে মানে খাব পাৰিব। তো আজি আমি পানীৰে জড়িত আমি ভিডিঅ'টো বনাই আছোঁ। পানী গৈ আছে, পানী পূৰা গৈ আছে, পানী পূৰা টেংকি ফুল। হেঙেৰাবাৰী কালী মন্দিৰ, তাৰ পৰা যাদৱে সদায় পানী লয় ন? যাদৱ সদায় পানী লওঁ, তাৰ পৰা লৈ কিনে ওচৰে পাজৰে ঘৰখিনি দিওঁ। এনেকৈ বহুত মানুহে গাড়ী চলায়, গোটেই চলায়। চবেই সেনেকৈ। আপোনালোকে চলাব পাৰে যদি আপোনালোকৰ ইচ্ছা আছে, আপুনি পানী গাড়ী চলাওক। পইচা আছে, কিন্তু পইচা আছে, কষ্টও আছে, কষ্টও আছে। মানুহৰ ঘৰ বিল্ডিং উঠবা লাগিব, কিন্তু নেকি অলপ বান্দৰ হ'ব লাগিব, বান্দৰ হ'ব লাগিব। মানুহ মানে অলপ কষ্ট বহুত হ'ব। বৰষুণ হ'লেও ৰ'দ বৰষুণ নাই, যাদৱ ভাই, আমি ভিডিঅ'ৰ বাবে আমি কিবা এটা সৰু সুৰা কামটো কৰিবই লাগিব, চলিবৰ কাৰণে নাই? চলিব লাগিব, কিবা কৰিবই লাগিব। তো মই চলিবৰ কাৰণে এই পানী গাড়ীখন চলাওঁ। এইখন গাড়ী মোৰ পানী গাড়ী চাওক, পানী টেংকি, এইটো পাইপ আছে, মটৰো আছে, পানী এতিয়া দি আছে ইয়াতে। বাকী তুমি কৈ যোৱা। পানী ব্যৱহাৰটো কৰোঁ মই, পানী ব্যৱহাৰ কৰি চলোঁ মানে আৰু। তো মাজে মাজে সময় পাওঁ, সময় পালে ভিডিঅ'টো বনাওঁ আৰু চববিলাক ভিডিঅ'ত মই যাব নোৱাৰোঁ, কাৰণ ভিডিঅ'বিলাক মানে বনাবলৈ অলপ টাইম লাগে। তো মোৰ ভাড়া বহুত থাকে, কেতিয়াবা মানে মানুহক পানী লগা হৈ যায়, ছাপ্লাই পানী নাহে। তো তেতিয়া মানে বহুত ভাড়া থাকে আৰু মই যাব নোৱাৰা হৈ যাওঁ। সেইকাৰণে মানে ভিডিঅ'বিলাকত মই নাথাকোঁ আৰু বহুত কম থাকে। মোৰ মানে চলাৰ ৰাস্তা আৰু এইটো। পিছত বাৰু কি কৰিম সেইটো দেখা যাব পিছত বাৰু, কিন্তু বৰ্তমান যদি চলি আছোঁ। এই বহুতৰ ঘৰত পানী লগা হয়, কেতিয়াবা ছাপ্লাই নাহে, কুঁৱা শুকাই যায়, খৰালি কালত। তো সেইকাৰণে বহুত ভাড়া থাকে, মানে যাব নোৱাৰোঁ। তো এইটো হ'ল মোৰ চলাৰ ৰাস্তা যিটো। বাকী প্ৰিয় যদি কি কৰে সেইটো বাৰু পিছত আমি আৰু এদিন দেখাব আৰু মই কি কৰি দেখাম। মোৰ হ'ল এইটো ঠিক আছে, চলাৰ ৰাস্তা। যাদৱৰ এইটো যদি আপোনালোকৰ পানী লাগে আপোনালোকে ক'ব, ঠিক আছে? মই আপোনালোকৰ ঘৰতো পানী গৈ চিটা দি আহিম। মই যাম, যাদৱ যাব, কেতিয়াবা যাদৱ যাব। পানী দিয়া হৈ গ'ল, এতিয়া বেলেগ জেগা দিম, ফিনিছ। এতিয়া আমি বেলেগৰ ঘৰত যাব দিব যাম, ঠিক আছে? কি ঠিক আপোনালোকৰ ঘৰতো যাব পাৰোঁ। যাদৱ দিয়া, পাইপটো লৈ যোৱা। এতিয়া আমি বেলেগৰ ঘৰত যাম নেকি যাদৱ? মই কৈছোঁ যে কি ঠিক আপোনালোকৰ ঘৰতো পানী দিব পাৰোঁ নেকি? ভাস্কৰা পাইপ। এই বাপৰে, পাইপ ভাস্কৰা যাদৱৰ বাইছে বেৰি গৈছে, চাওক হাতৰ কাট চাওক, ঠিক আছে? তো পানী গাড়ী চলালে এনেকুৱা কষ্ট হয়, ঠিক আছে? আজি আমি গোটেইখিনি দেখাম আজি আপোনালোকক, সেইখিনি পাৰোঁ নেকি যাদৱ? পানী দিয়াতে ৰেডি হৈ গ'ল, গাড়ীত তেল খতম। এতিয়া তেলটো ভৰাই লওঁ। কিমান টকা তেল খতম? 200 টকাৰ ভৰালে হ'ব, ওচৰতে ভাড়া নাই। ওচৰতে ভৰাই এখন মাইলেজৰ বাপ, বহুত মাইল, মজা মাইলেজ দিয়ে। 200 টকা ভৰালে আজি গোটেই ৰাতি চলাব। এপি টেম্পু ল'ব, এপি টেম্পু গোটেই দিন 200 টকাৰ তেল ভৰাওক, 10টা 20টা ভাড়া মাত্ৰ কওক, বিনা টেনশ্যন। আৰু এটা কথা, আজি ৰাতিপুৱাৰ পৰা বহুত বেয়া বৰষুণ দিছে, আৰু কেইবছৰমান পিছত চাগে গুৱাহাটী চাগে পানীত ভাই থাকিব এনেকৈ। তো আমাৰ সেইদৰে মই ৰাতিপুৱা নিউজ চালোঁ। দি দিয়া যাদৱ, মই বাকীখিনি কথা কৈ লওঁ, ঠিক আছে? মই ৰাতিপুৱা ভিডিঅ' চালোঁ, তৰুণ নগৰৰ পৰা পানী ৰিক্সাখন পূৰা একদম পানীৰ ওপৰেদি গৈ আছে পূৰা, যেন এখন নাওৱে আৰু। ৰাতি যি ঢেৰকনি মাৰিছে নহয়, মোৰ একদম টোপনি পূৰা সাৰ পাই গৈছোঁ, এনেকুৱা ঢেৰকনি মাৰিছিল এই ৰাতিৰ বৰষুণ ৰাতিপুৱালৈকে। ৰখি আছা? তেল দিয়া নাই আমাক? তেল দিয়া নাই, তেল অকণ ৰখাই থৈছে আমাক। পেট্ৰল বাল্টিত দিয়া হয়, বাল্টিত, হা না? ইয়াতে পেট্ৰল বাল্টিত দিয়া হয়, বাল্টিত। ভোক লাগছে, গৰম চাওমিন খাওঁ, বহুত টেষ্টি লাগিছে দেই, বহুত ধুনীয়া। এই বেয়া পিৰিয়ডৰ ওচৰতে আছে এইখন। এইবাৰ আমি অলপ বেলেগ জেগাত পানী ভৰাব আহিছোঁ নেকি দাদা? এইবাৰ আমি আহিছোঁ অভিষেকত। ভোক লাগি আছিলে, একদম চাওমিন দবাই দিলোঁ দুটাই।
ভেজ চাওমিন আছিল কিন্তু দেই বেলেগ নাছিলে ফেব্ৰুৱাৰী চাপ তাত বিয়া হৈছিলে আমি সেই ভৱনটোতে আমি পানী ল'ব আহিছোঁ ঠিক আছে কি ধুনীয়া পৰিৱেশ চাওকে চাই মজা লাগে গছ গছনি ৰুই দিছে আমি ৰাস্তা মিটা হাতে এইবোৰ নাছিলে নাজানব এইবোৰ লাহে লাহে মানে হেৰি কৰি আছে ইয়াত কি থাকে জানব খৰালিত পুৰা ফুলৰ গছ থাকে ধুনীয়া ধুনীয়া ফুল নাৰ্জী ফুলৰ গছ নাৰ্জী ফুল আৰু বিভিন্ন ধৰণৰ ফুল লাগে আৰু তেতিয়া বিয়াখন হয় বহুত ধুনীয়া সজায় ন আমি আহিছিলোঁ বহুত মজাকৈ এই ৰাস্তাটো দেখা পাইছোঁ যে পূৰা একদম লাইটেৰে পূৰা ভৰাই দিয়ে আৰু আপোনালোকৰ যদি পানী লাগে নম্বৰ থাকিব ডিছক্ৰিপশ্যনত আৰু যদি থাকে ক'ব আমি আপোনালোকৰ ঘৰতো পানী চিটাব যাম দাদক মই পানী চিটাই আপোনাৰ ঘৰতো পানী চিটাই দিম ঠিক আছে নম্বৰ থাকিব ডিছক্ৰিপশ্যনত যদি পানী লগা হয় কণ্টেক্ট কৰি ল'ব ঠিক আছে আপোনালোকে যদি যেতিয়া যাব আপুনি ক'ব TNA ব্লগছৰ পৰা চাই কিনে আপোনাক মাতিছোঁ তো আপোনাক ডিছকাউণ্ট দিয়া হ'ব দাদক বাছ তো এইটোৱে ঠিক আছে তো আমি বাকী আৰু দেখাই আছোঁ দেখাখিনি মজা লাগিছে এইটো অলপ আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' আছিলে পানীৰ গাড়ী ভিডিঅ' ঠিক আছে মানে চবেইতো বহুতে পানী দিয়ে তাৰ দিনটো কেনেকুৱা যায় নহয় নাই দাদক কি কৰি থাকে কিমান কষ্ট হয় মানে নাই তো সেইটোৱে দেখাব চেষ্টা কৰিছোঁ আপোনালোকক পানীৰ মানে বৰিঙৰ মেনেজাৰ আৰু ক'ব পাৰে এই ভাইজানে পানী দিয়ে পানীটো মটৰে দিয়ে চুইচটো দিয়ে আৰু আমি আৰু ক'ৰবাত যাই আছোঁ ৰ'ব এই এতিয়া পানী লোড কৰিও আছে কৰিহে আছোঁ আমি এতিয়া আমি যাম আৰু কাৰোবাৰ ঘৰত পানী ছটাব বহুতে ফোন কৰিছে ইয়াত ন বহুতে ফোন কৰিছে আৰু যাম পানী ছটাব এই চাওক খেৰৰ ঘৰ গুৱাহাটীত আৰু পিছে গুৱাহাটীত বহুত কম দেখা পায় খেৰৰ ঘৰ গাঁৱতো দেখা নাপায় সঁচা গাঁৱতো মানে চব বদলি গৈছে গাঁৱতো আজিকালি বিল্ডিং চিল্ডিং বনোৱা হৈছে না তো খেৰৰ ঘৰ বহুত ৰেয়াৰ আজিকালি আমি বহুতৰ ঘৰত পানী ছিটালোঁ নাই দাদা বহুতৰ ঘৰত পানী ছিটাই দিলোঁ তো এতিয়া আৰু চিটাব লগা আছে বাকীখিনি যাদৱ ছিটাব মই এতিয়া ঘৰত যাওঁ আমাৰ গা চা ধুই কিনে অলপ কাম আছে কামখিনি তাত যাওঁ যাদৱ তুমি যাদৱ মই লাহে লাহে পানীখিনি চিটাই দিম চিটাই থাকা তুমি লাহে লাহে টেংকিত চিটাই তো মই এতিয়া ঘৰত যাওঁ তো যদি বাই বাই দিলোঁ তো বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু মাজে মাজে ভিডিঅ' আহিব আৰু আমি চেষ্টা কৰিছোঁ ডেইলি ব্লগ দিবৰ কাৰণে ঠিক আছে আমি চেষ্টা কৰি আছোঁ আমি ডেইলি ব্লগ দিম নেকি তাতে দিম মানে টাইম নিমিলে ন আমাৰো প্ৰেছাৰ আহিব আমাৰ প্ৰেছাৰ সেইকাৰণে যিয়ে নহয় যি দুই এটা পাৰিছোঁ আৰু দি আছোঁ আৰু দিম লাহে লাহে আৰু দিদা খালি অলপ সহায় কৰি মৰম কৰিব ছাপোৰ্ট কৰিব অলপমান ভাল পায় আৰু বেলেগ কৰিব নালাগে ছাবস্ক্ৰাইব কৰি দিব বাছ সেইটো আমাৰ আছে সেইখিনি আৰু আপোনালোকক ৰিকুৱেষ্ট তো আমি যি ভিডিঅ'টো ইয়াতে খতম কৰিলোঁ আৰু মাজে মাজে ভিডিঅ' আহি থাকিব বাই বাই